BTR सरकारनि स्किल एमप्लॉयमेंट आरो एंटरप्रेन्योरशिप डेवलपमेंट मिशननि गेजेरजों आइजोफोरनो जि सुग्रा टेलर मेसिन राननानै होदों। तामुलपुर जिल्लानि तामुलपुर फरायसालिमानि नब्लाङाव थांनाय सानखालि BTR सरकारनि स्किल एमप्लॉयमेंट आरो एंटरप्रेन्योरशिप मिशननि हेफाजाबाव मोनफ्रोमबो जायगायाव फोरोंथाय होनाय बायदिनो तामुलपुरनि गुबुन गुबुन जायगायाव टेलरिं फोरोंथाय होदोंमोन। बे फोरोंथाय होनायाव बाहागो लानाय साफ्रोमबो फरायसाफोरनो फोरोंथाय होनायजों लोगोसे गंफा गंफायै BTR सरकारा जि सुग्रा टेलर मेसिन राननानै होयो। मख'नो गोनांदि बे फोरोंथाय मावबादाखौ दमदमा NRDS फरायसालिमानि सामलायगिरि जतिन बर'जों लोगोसे NRDS ग्रुपनि बानजायनायाव बेसेन नाङै फोरोंथाय होनाय जादोंमोन। दिनैबो बे टल किट टेलर राननाय हाबाफारियाव बाहागो लानानै हाबाफारिखौ बेखेवनानै होयो तामुलपुर विधानसभा बियाबनि MLA जलेन दैमारिया। बे हाबाफारियाव गाहाय आलासि महरै बाहागो लायो BTRनि मावफुं सोद्रोमा विल्सन हास्ता जों लोगोसे NRDSनि डाइरेक्टर सुबीर सरकारजों लोगोसे मिरु UFFLनि गाहाय नेतारि हेलेना सरगयारी, तामुलपुर जिल्ला ST मोर्चानि गाहाय नेतारि देरहासात नार्जारी, तामुलपुर जिल्ला UFFLनि लोगो आफादगिरि बिपुल कुमार बसुमतारी, तामुलपुर जिल्ला आइजो गांखं UFFLनि गाहाय नेतारि भानुमति बर', तामुलपुर जिल्लानि UFFLनि नेतारिया गणेश नाथ आरो गोबां सुबुंनि नुजाथिनायाव जानानै थाङो। बर' डांगरिया देव आमार BTR प्रधान तेखेतक धन्यवाद ज्ञापन करिब खुजिछु कारण तेखेतर नेतृत्व सरकार गठन होवार पिछरे परा तेखेते आमार BTRत बसबास करा 35 लाख जनसाधाৰণৰ কথা চিন্তা কৰি তেখেতে বিশেষকৈ মই যেটো ডিপাৰ্টমেন্ট সিট ডিপাৰ্টমেন্টৰ মোক EM হিচাপত যেতিয়া দায়িত্ব দিলে এইখন ডিপাৰ্টমেন্টত আমাৰ বাজেট মাথুন 80 লাখ মান টকা আছিল আৰু সেই বাজেটটো অকল এই ডিপাৰ্টমেন্টৰ অধীনত যিবিলাক ITI আছে ইন্ডাষ্ট্ৰিয়েল ট্ৰেইনিং ইনষ্টিটিউট অকল সেইবিলাক মেইনটেনেন্স বা চলোৱাৰ কাৰণে আছিল হেতুৰ কাৰণে বাজেট আছিল কিন্তু তেখেতে বুজি পায় যে ইয়াত বহুত নিবনুৱা ল'ৰা ছোৱালীবিলাক আছে আনএমপ্লয়েড ইউথ সকল আছে স্কুল ড্ৰপ আউট সকল আছে তেখেতসকলৰ কথাও চিন্তা কৰিব লাগিব যিবিলাক এডুকেটেড কোৱালিফাইড তেখেতসকলৰ কথা চিন্তা কৰিব লাগিব যিবিলাক আমাৰ মহিলা আছে কৃষকসকল আছে দৰিদ্ৰ পৰিয়ালৰ আছে আমাৰ বিভিন্ন জাতি জনগোষ্ঠী বিভিন্ন ধৰ্মাৱলম্বীৰ কথা তেখেতে চিন্তা কৰিছে মানে সৰু ল'ৰা ছোৱালীৰ পৰা আৰম্ভ কৰি বৃদ্ধ বৃদ্ধালৈ তেখেতে কথা চিন্তা কৰিছে আৰু মই খুবেই আনন্দিত আৰু উৎফুল্লিত হলো যে তেখেতে ক'লে যে বৰ্তমান যুগত চাকৰি পোৱাটো সকলোৰ কাৰণে সম্ভৱ নহয় গভৰ্ণমেণ্ট চাকৰিয়ে হওক প্ৰাইভেট চাকৰিয়ে হওক আৰু সেই কাৰণে বৰ্তমান যুগটো হ'ল স্কিলৰ যুগ যাৰ কৌশল আছে কৌশলতা আছে তেখেতেও মানে পৃথিৱীৰ যিকোনো কোণাত গৈ জীয়াই থাকিব পাৰিব তেখেতে মানে ইনকাম উপাৰ্জন কৰাৰ এটা ৰাস্তা উলিয়াব পাৰিব আৰু সেই কাৰণে তেখেতে স্কিল ট্ৰেইনিঙৰ ওপৰত বহুত বিশেষ ধ্যান তেখেতে দিলে আৰু আমাৰ ফাণ্ডটো বাজেটটো ডিপাৰ্টমেন্টৰ 80 লাখ টকাৰ পৰা যেটো নেকি 1 কোটি টকাও নাছিল হেতু 10 কোটি টকাত কিয় বেছি কৰি দিলে কাৰণ তেখেতে একটা ভিজন চাইছে তেখেতৰ যে দূৰদৰ্শিতাতে যে আছে যে আমাৰ বহুত নিবনুৱা ল'ৰা ছোৱালী তেখেতৰ ভৱিষ্যতটো আমি মানে অনিশ্চয়তাত ঠেলি দিব নোৱাৰো এন্ধাৰত ঠেলি দিব নোৱাৰো আৰু সেই কাৰণে এইখন বঢ়াৰ পিছত আমি হাওক কৰিলো তেখেতেও আমাক পৰামৰ্শ দিলে মাৰ্গদৰ্শন দিলে আমি গোটেই BTRত আমি স্কিল ডেভেলপমেন্ট ট্ৰেইনিং সেন্টাৰ আমি আৰম্ভ কৰিলো আৰু হেতুৰ জৰিয়তে এতিয়ালৈকে প্ৰায় 30,000 কেও অধিক মানে ইউথ সকল ট্ৰেইনিং পাই গ'ল তেখেতসকলে আৰু তেখেতসকলে স্বনিয়োজিত হ'ব পাৰিছে নিজৰ ভৰিত থিয় দিবলৈ তেখেতসকলে সাহস কৰিছে আজি ভাল লাগিছে যে তামুলপুৰত এইখন অঞ্চলত প্ৰায় 4খন জাগাত আমাৰ বাগানপাৰা কুমাৰীকাটা নাগৰিজুলি আৰু তামুলপুৰ এৰিয়াত যিবিলাক ট্ৰেইনিং সেন্টাৰ আছিল সেইবিলাকৰ ইয়াত একেলগত আমি গোট খালো অলপ আগত আমি শুক্লায়ত আছিলো তাতেও 3টা মান সেন্টাৰ একেলগত গোট খাইছিলে আৰু তেখেতসকলক আমি স্কিল ট্ৰেইনিং দিয়াৰ পিছত অকল ট্ৰেইনিংটো যে দিলো আৰু যে সাৰ্টিফিকেট দিলো আৰু তাতে আমাৰ দায়িত্ব হেক তেনেকুৱা নকৰি প্ৰমোদ বড়ো ছাৰে ডাঙৰীয়া তেখেতে মানে সাজেষ্ট কৰিলে যে তেখেতসকলক ট্ৰেইনিং দিয়াৰ পিছত অকল সাৰ্টিফিকেট নিদিও তেখেতসকলক সামগ্ৰীও আমি দিম যাতে ইমিডিয়েটলি তেখেতসকলে উপাৰ্জনটো আৰম্ভ কৰিব পাৰে তো হেতু তেখেতৰ মহানতা তেখেতৰ যে হসাকে দূৰদৰ্শিতা এটা চিন্তাধাৰা আছে হেতুৱে প্ৰমাণিত কৰিছে আৰু আমি খুবেই ভাল লাগিছে যে ইয়াত যিসকলে ট্ৰেইনিং পাইছে সাৰ্টিফিকেটৰ লগত তেখেতসকলে সামগ্ৰীও পাইছে তেখেতসকলে ইয়াত সিলাই টেইলাৰিঙৰ যিবিলাক কৰিছে তেখেতসকলে সিলাই মেচিন পাইছে আমি আগত যত গৈছিলো তাতে কোনবা টু হুইলাৰ তেখেতসকলে টুলছ পাইছে মেচিনাৰিজ পাইছে কোনবা এসিস্ট্যান্ট ইলেক্ট্ৰিচিয়ান তেখেতসকলে টুল কিট পাইছে প্লাম্বাৰ যিবিলাক তেখেত প্লাম্বিঙৰ যেটো টুল সেট হেতু পাইছে তো হেতু তেনেকা ধৰণে আমি সকলোকে ট্ৰেইনিং দিয়াৰ পিছত যাতে ইমিডিয়েটলি স্বনিয়োজিত হ'ব পাৰে তেনেকুৱা এটা পদক্ষেপ গ্ৰহণ কৰিছে খুবেই ভাল লাগিছে অহা দিনত নিশ্চিতভাৱে আকৌ বহুত ইউথছক আমি ৰিচ আউট কৰিব পাৰিম ধন্যবাদ।